এয়া পাঠ কৰিছোঁ নীলমণি ফুকনদেৱৰ কবিতা সূৰ্য হেনো নামি আহে এই নদীয়েদি। ৰাতি হ'লে সূৰ্য হেনো নামি আহে এই নদীয়েদি। ৰক্তক্ষৰা ভুজংগিনীৰ দৰে এই নদীৰ নাম ক'ত আছে একো কথা ভূগোলত নাই। হয়তো অদৃশ্য এই ক্ষিপ্ৰ নদীৰ আজিলৈকে একো নাম নাই। মাজনিশা সাৰ পালে উঠি আহি চাবা দূৰণিলে, এটি অতিকায় দীঘলীয়া সপোনৰ মকৰাৰ দৰে এটি চকু সেউজীয়া মৰা এটা মাছৰ পিঠিত উঠি কেনেকৈ এই নদীয়েদি উটি উঠি যায়। দূৰৰ পৰা দেখিবা কিদৰে নদীৰ পানীত এটি দুটিকৈ সৰে সুৰাৰঙী তৰাবোৰ, ঠিক যেন পকা পকা আঙুৰৰ দৰে। শুনিবা দূৰত জোঙা এটা শিলত পৰি চীনামাটিৰ প্লেটৰ দৰে ফাগুনৰ জোন ভাঙি যোৱা দেখি কেনেকৈ চৰাইবোৰে কান্দে। হঠাতে আকাশখনি চোকা তৰোৱালৰ ধাৰৰ দৰে নামি অহা যেন লাগিলে তোমাৰ চুলিবোৰ আনি মাথো চকুমুখ অন্ধকাৰ কৰি দিবা। ৰিক্তগৰ্ভ বতাহত হাহাকাৰ শুনি অদৃশ্য হৈ যাব পলকতে। ৰক্তক্ষৰা ভুজংগিনীৰ দৰে ক্ষিপ্ৰ এই নদী, ভয় খালে চাবা মিছা হৈ যাব। এতিয়াও নিশা আছে, সূৰ্যই কথা ক'ব, সূৰ্যই এটা আমাক উত্তৰ দিব।